वेलकम बैक टू माई चैनल और सकलोके नतुन बछৰৰ बहुत बहुत शुभेच्छा जाचिलो। आशा करिलो सकलोरे आहिबलगिया बछरটো যাতে बहुत बहुत सुखर হয় আৰু যেহেতু আজি বছৰৰ প্ৰথম দিন তো মই ভাবিলো অকমান মন্দিৰত যাই আশীৰ্বাদ লৈ আহো ভগৱানৰ। তো এই কাৰণে এতিয়া ৰাতিপুৱা 6টা 6:30 মান বাজিলে। এতিয়া মই গা ধুই কিনে ওলাও আৰু তাৰ পিছত দেখুৱাই আছো। আৰু আমি গৈ আছো নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰু আজি ফাৰ্ষ্ট টাইম গৈ আছো। মানে অসমৰ গোটেই মানুহ গৈ শেষ হ'ল দেই, আমি এতিয়াহে গৈ আছো। বাৰু একো নাই। ৰাস্তাটো পামহিৰ নিচিনা ন? সৰু পামহিৰ নিচিনাচোন ৰাস্তা। সেনেকুৱা নিচিনা লাগিছে। হয় দে। হাতীৰ পোৱালি। কি কিউট। বান্ধি থৈ দিছে মাকৰ লগত। এইটো নবনীতা। মই ট্ৰাই যে সেম পিন্ধিছো। একে মোৰ পিংক, মোৰ ব্লু। একে লাগছে কিন্তু ন কাপোৰকেইটা। মাই গড কি ভিৰ। বাথৰুম বিচাৰি আমি ঘূৰি ফুৰিছো কিন্তু বিচাৰি পোৱা নাই। পালো আৰু। বহুত ৰদ। মজা। আমাৰ পূজা কৰা হৈ গ'ল। হোটেল বিচাৰি পালোঁ। ফাইনেলি আমি খাব পাম এইবাৰ। ভোক লাগিছে, বেয়া ভোক লাগিছে। গাইজ ঘৰ আহি পাই গ'লো। তো গাইজ ঘৰ আহি পাই গ'লো আৰু বহুত ভাল লাগিল মন্দিৰটো চাই। ফাৰ্ষ্ট টাইম গ'লো যিহেতু। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ। সকলোকে আকৌ এবাৰ হেপ্পী নিউ ইয়েৰ।